মোৰ আছিল আকৌ নাইট চিপত ডিউটি। বাছত আহি থাকোঁতে দেখিলোঁ বাহিৰত বহুত ছোৱালী। তেতিয়াহে মনত পৰিল, মায়ে বুজাইছিল এদিন বাহিৰত বহি বাছা তহঁতি নাচাবি ছোৱালী। সেইটোকে শুনি আকৌ দগীজ ভাই ক'লে ব'ল আজি তোক ৰুমত থৈ আহোঁগৈ, তই নাচাবি ছোৱালী। ৰুমত আহি দেখোঁ যে কথা বিষম আজি। কান্দি আছে আকৌ পেটুৱা পেটটোৱে আজি, ভোকত তত নাইকিয়া হৈছে সি। সি ক'লে আকৌ কিবা এটা বনাই দে আজি। ইফালে সিফালে চাই দেখিলোঁ যে ৰুমত নাইকিয়া আকৌ পিঁয়াজৰ বাহিৰে একো চব্জি। সেই বুলি ভাবি দোকানলৈ গ'লোঁ ভাতকেইটা বনাই খাম বুলি। দোকানৰ পৰা আনিলোঁ চব্জি, লগত আছিল আমাৰ ব্ৰইলাৰ ভাই কণী। তাকে ভাবি এখন কেৰাহীত থলোঁ আলুগুটি আৰু বিলাহী গুটি। এই কণীয়ে কি পাপ কৰিলে নাজানো মই আজি। গৰম তেলত পৰি সি হৈ গ'ল বহুত ৰঙীন। হে কণী ভাই কি পাপ কৰিলা তুমি, লগত মাৰি নিলা বহুত চব্জি। পাপৰ কথা ভাবি মই আহিলোঁ মটৰটো চলাই দিওঁ বুলি, ৰুমত নাছিল আকৌ এটুপিও পানী। এয়া হৈছে আকৌ আমাৰ পানী যোগান ধৰা মন্ত্ৰী। কি পাপ কৰিছিলোঁ নাজানো মই আজি, টেংকিত নাছিল আকৌ এটুপিও পানী। খঙত আহি মন্ত্ৰী চুইচটো দিলোঁ অফ কৰি, তয়ো বন্ধ হৈ থাক বুলি। মোৰ আকৌ টোপনি ধৰা দেখি মেংগোটো কাটিলোঁ মই পিচ পিচ কৰি। সি আছিল আকৌ বহুত হেৰামি, খাওঁতেনে বুজিলোঁ তাৰ কাহিনী। জিভাখনে ক'লে কি ভৰাই দিলি, মই হৈ গ'লোঁ যে চেঞ্চলেছ আজি। জিভাখনৰ কথা শুনি মৰমতে দিলোঁ ভাতকেইটা বাঢ়ি। তেনেকুৱাতে আকৌ শৰীৰটোৱে মাত লগালে, মোৰো হৈ গ'ল জিৰণি ল'ব আজি। তেনেকুৱাতে হৈ গ'ল আমাৰ ইয়াত গধূলি। মই বনাই ল'লোঁ আকৌ একাপ গাখীৰ দিয়া কফি। কফিৰ মাজতে জনাই থওঁ আপোনালৈ বুলি, যদিহে ভিডিঅ'টো ভাল লাগে আপোনাৰ আজি, লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি মই আগুৱাই যোৱাত সহায় কৰি দিব আপুনি। আপোনালোক সকলোৱে সুস্বাস্থ্য কামনা কৰি মই ৰিপনে বিদায় মাগিছোঁ ভিডিঅ'টোৰ পৰা আজি। জয় জুবিন দা, জয় আই অসম।